Good morning everyone. ভালনে সকলোৰে আশা কৰো ভালে আছে নিশ্চয় ময়ো ভালে আছো আজি ৰাতিপুৱা কেমেৰা অন কৰি লৈছো জাস্ট গা ধুই আহিলো গোখাই হাৱা কৰি এতিয়া দিনটোৰ আৰম্ভণি কৰো লগতে আজি ভাবিছো যে আজি এটা ভ্লগ ষ্টাৰ্ট কৰো নাজানো আপোনালোকে কেনেকুৱা পাব দেখাই থাকিব চেষ্টা কৰিম কি কৰো এতিয়া 9টা বাজিছে জলদি মই ব্ৰেকফাষ্টটো বনাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো হে গাইস আহি গলো ব্ৰেকফাষ্ট কৰি এতিয়া 10:30 বাজিছে এতিয়া অকমান বহি লৈছো ভাত বনাবলৈ যেহেতু আৰু 1 ঘণ্টামান দেৰি আছে 1 ঘণ্টামান পিছত মই ভাত বনাব যাম এইখিনি সময়তে মই অকমান স্কিন কেয়াৰ কৰি লওঁ বহুত দিন আকৌ মুখত লগোৱাও নাই ভাবিলো অকমান স্কিন কেয়াৰ কৰো আৰু আপোনালোকৰ লগত হেতু শেয়াৰ কৰো মই আজি ঘৰুৱা পেক এটা লগাম পেকটো কেনেকৈনো ৰেডি কৰো হেতু আপোনালোকক দেখাম আৰু কি লম হেতু দেখাম এটো আসলতে ড্ৰাই স্কিনৰ কাৰণে পেকটো মই বনাম মোৰ যেহেতু স্কিনখন ড্ৰাই হয় বহুত দিন লগোৱাও নাই আকৌ সেইকাৰণে ভাবিলো এইখিনি সময়তে লগাই লওঁ আৰু আপোনালোকৰ লগত শেয়াৰ কৰো এই পেকটো বহুত দিনৰ পৰাই মই ইউজ কৰিছো এই পেকটো লগালে স্কিনৰ উজ্জ্বলতা বাঢ়ে আৰু যদি সৰু সৰু কিবা দাগ থাকে হেবিলাকো লাহে লাহে আতৰি যায় মই সপ্তাহত এই পেকটো 2 দিন লগাও আৰু 15 মিনিটৰ কাৰণে ৰাখি ধুই পেলাও আজিও লগাম আৰু হেতু আপোনালোকক এতিয়া দেখাও পেকটো বনাবলৈ মই লৈছো 1 চামুচ চাউলৰ গুৰি অকনমান দিম হালধি অকনমান দিছো হালধি অকনমান দিম কেঁচা গাখীৰ এইখিনি ভালদৰে পেষ্ট বনাই লওঁ পেকটো ভালদৰে ৰেডি কৰি ললো এতিয়া মুখখন ভালকে ধুই পেলাই পেকটো লগাই 15 মিনিটৰ কাৰণে ৰাখি দিম মুখৰ নেক পাৰ্টটোত ভালদৰে পেকটো লগাই দি 15 মিনিট হোৱাৰ পিছত হাতত অকমান পানী লৈ এনেকৈ ঘুৰাই মাসাজ কৰি পেকটো আতৰাই দিম 15 মিনিট পিছতে পেকটো ৰিমুভ কৰি ভালদৰে মুখখন ধুই আহিলো এতিয়া যে স্কিনখন কিবা নিজৰে ভাল লাগিছে চুই পেলাই আপোনালোকেও ট্ৰাই কৰিব পাৰে এই পেকটো অকমান দেৰি মাহতৰ লগতো কথা পাতি ললো এতিয়া আৰু পুৰা কামত লাগি যাওঁ ভাত বনাও তাৰ আগতে অকনমান ৰাতিপুৱা কাপোৰ ধুইছিলো সেইখিনিও শুকালেই চাগে সেইখিনি মই লৈ আনো কাপোৰখিনিও লৈ আনো লগতে আপোনালোকক এটা বস্তু দেখাম বলক মোৰ লগতে মই বলনেমু এইটো বলনেমু এইখিনি পদিনা কিবা কিবি অকনমান লগাইছো আৰু সেইয়া পুৰৈ শাক লগতে লেচেৰাও লগাইছো কেইডালমান এইডাল মধুৰিআমৰ গছ কলদৈ ডালিম এডাল নিম গছ সৰু সুৰাকৈ আৰু যিখিনি পাৰিছো একেডাল ভেন্দি এইয়া লেচেৰা চাওক লেচেৰা এডাল লাগিছে এইয়া চাওক লেচেৰা এইয়া নেমু চাওক কিমান ধুনীয়া লাগে ঘৰৰ বস্তু খোৱাৰ মজাই বেলেগ নহয় জানো এইডাল আম গছ
পদিনা সব এডাল লেচেৰা লগাইছোঁ। ভেন্দি এটা এটাকৈ ছিঙি থাকোঁ আৰু ঘৰৰে বস্তু যিহেতু লগাইছোঁ। এয়া ফুলখিনি আপোনালোকক দেখাওঁ, কিমান ধুনীয়া লাগে চাওক ফুলকেইটা। হে গাইজ, দুপৰীয়া ভাত পানী খাই আজৰি হৈ অকণমান ৰেষ্টটো লৈ ল'লোঁ। এতিয়া আবেলি হ'ল, ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ। আৰু আজি দুপৰীয়া ভেন্দিৰ চৰচৰি বনাইছিলোঁ। তেনে সহজ এটা ৰেচিপি, আপোনালোকে জানেই সকলোৱে, তথাপি মই বনালোঁ যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লকচোন ৰেচিপিটো চাই ল'ব। ভেন্দিৰ চৰচৰি বনাবলৈ ভেন্দি লৈছোঁ মই সৰু ডাঙৰ মিলাই পেলাই 20-25টা, হালধি গুড়ি 1 চামুচ, নিমখ আন্দাজমতে, জলকীয়া গুড়ি 1/2 চামুচ, কেঁচা জলকীয়া 2টা, সৰিয়হ 2 টেবুল স্পুন লৈছোঁ। এইখিনি মই পটাত পিচি লৈছোঁ, লগতে মিঠাতেল আন্দাজমতে দি দিম। এতিয়া ভেন্দিখিনিত মই নিমখ আৰু হালধি সানি পেলাই অকণমান সময় থৈ দিম। ভেন্দিখিনিত এতিয়া নিমখ আৰু হালধি সানি ল'লোঁ। হাই ফ্লেমত ফ্ৰাই পেনটো গৰম হোৱাৰ পিছত এতিয়া মই আন্দাজমতে মিঠাতেল দি দিম। তেলখিনি গৰম হোৱাৰ পিছত মিডিয়াম ফ্লেমত এতিয়া ভেন্দিখিনি মই অকণমান ফ্ৰাই কৰি লওঁ। সৰিয়হখিনিত ৰেড চিলি পাউডাৰ আৰু জলকীয়া 2টা দি এতিয়া ভালদৰে মিক্স কৰি লওঁ। ভেন্দিখিনি ফ্ৰাই কৰা হৈ গ'ল। ভেন্দিখিনি ফ্ৰাই কৰাৰ পিছত যিখিনি তেল ৰখি গৈছে তাতে মই এতিয়া এই মিশ্ৰণটো দি দিম। মিডিয়াম ফ্লেমত এইখিনি অকণমান ভাজি লওঁ। এইখিনি ভাজি লোৱাৰ পিছত মই সেই একেটা বাতিতে 1 বাতি পানী লৈ ইয়াতে দি দিম। এতিয়া ফ্লেমটো হাই কৰি তাতে মই ভেন্দিখিনি দি দিম। এতিয়া আৰু অকণমান বেছিকৈ নিমখ দি দিম, যিহেতু ভাজি লওঁতে আগতেই দিছোঁৱে। হাই ফ্লেমত এইখিনি 5 মিনিটমান সিজিব দিম। 5 মিনিট পিছত এইয়া চাওক ভেন্দি সিজি গ'ল। এতিয়া ভেন্দিৰ চৰচৰি পৰিৱেশনৰ কাৰণে তৈয়াৰ হৈ গ'ল। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। অহাকালিৰ পৰা মানে মোৰ ছোৱালীজনীৰ ছামাৰ কেম্প হ'ব, তাৰে অকণমান প্ৰিপাৰেশ্যন কৰোঁ এতিয়া। নেক্সট ভিডিঅ'ত মই কেনেকৈ কি প্ৰিপাৰেশ্যন কৰিছোঁ সেইখিনি দেখাব চেষ্টা কৰিম। সকলোৱে ভালে থাকক, সুস্থ থাকক, হেপী থাকক, তাৰে আশাৰে আজিলৈ বাই বাই। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।